এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ কাৰণে এখন ভয়ংকৰ গুৰুত্বপূৰ্ণ খবৰ। এই ভিডিঅ'টোৰ মাধ্যমত আপোনালোকে জানিব পাৰিব পথ দুৰ্ঘটনাত নিহত নগৰ আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যুক লৈ এতিয়া সৃষ্টি হৈছে বহু ৰহস্যৰ। সঁচাকৈ দুৰ্ঘটনা নে পৰিকল্পিত দুৰ্ঘটনা, এই ভিডিঅ'টোৰ মাধ্যমত আপোনালোকে জানিব পাৰিব। আপোনালোকে চাই থাকিব, লগতে চেনেলটোত যদি নতুন গৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নশ্বৰদেহ নগাঁও আৰক্ষী ছাউনীলৈ অনাৰ পিছতে জীয়ৰীৰ নশ্বৰদেহৰ কাষত ৰাউচি জুৰি কান্দিছে জোনমণি ৰাভাৰ মাতৃৰ লগতে পৰিয়ালৰ লোকসকলে। লণ্ডনত ভাগি পৰা মাতৃগৰাকীয়ে নিশাৰ ভাগত জোনমণি ৰাভাৰ বাসগৃহত আৰক্ষী বিষয়ে অভিযান চলাই 1 লাখ টকা জব্দ কৰাৰ কথা উল্লেখ কৰিছে। কি কাৰণত দুৰ্ঘটনা সংঘটিত হৈছে, পিছতে আৰক্ষীয়ে জোনমণি ৰাভাৰ গৃহত অভিযান চলাইহে এতিয়াও পোহৰলৈ অহা নাই। পৰিয়ালৰ লোকৰ এই বিষয়ে ৰহস্যগন কৰি পেলাইছে আৰক্ষী বিষয়াগৰাকীৰ মৃত্যুক। জোনমণি ৰাভাৰ আত্মীয়ই জোনমণিৰ মৃত্যুক সহজভাৱে ল'ব পৰা নাই। এতিয়া আৰক্ষীৰ তদন্তৰ পিছতে সম্পূৰ্ণ তথ্য পোহৰলৈ আহিব।